কিদৰে আমন্ত্ৰণ জনাওঁ তোমাক মোৰ হৃদয়লৈ। আকস্মিকভাৱে উত্তোলন হোৱা মোৰ সৰু সৰু প্ৰেমৰ সংলাপবোৰে নে তোমাৰ শহুৰৰ কোনবাৰ দ্বাৰা নে মোৰ বন্ধুৰ কোৱাৰ দৰে চিধা চিধিকৈ নিজৰ ব্যক্তৰে পূৰ্ণাহুতি ৰূপে। ভয় লাগেও যদি সপক্ষে মাত নিদি তুমি বিপক্ষে ঢলি যোৱা তেতিয়া কি হ'ব। মাজে মাজেতো মই ভাবোঁ একপক্ষীয় প্ৰেমতে বিচৰণ কৰোঁ যেতিয়ালৈ তোমাৰ মনত মই নিজস্বতাৰে আত্মস্থিতি ল'ব নোৱাৰোঁ। সেউজীয়া চূৰ্ণীৰ বগা কুৰ্তাৰ সৈতে ওঠত ৰঙা হাঁহিটি জিলিকি ৰোৱা তুমি শিৱসাগৰৰ গাৰ্লছ কলেজৰ মধুস্মিতা শইকীয়া। একাকীকত্ব মোৰ হৃদয় তোমাক স্পৰ্শ কৰিব পাৰিব জানো। মোৰ অন্তৰ্নিহিত ভাৱটো যেন তোমাৰ হাঁহিত অনুভৱ হয়। মন কৰিছে একাকীকত্বৰ পৰা ফাউল কাটি তোমাৰ মোৰ কৰিবলৈ, তুমি আৰু মই হ'বলৈ পাৰিবা জানো। ঐ শুনা, কলেজৰ ছুটীত কমপ্লেক্সত বেছি সময় নকটাবা, ভাল নালাগে মোৰ। আৰু পুখুৰী পাৰৰ সেই মুক্ত বতাহজাকত অত্যন্তভাৱে বিলীন হৈ নাথাকিবা। কঁপি উঠে বুকুৰ এচুক, তোমাৰ হাঁহিৰ উদ্দেশ্য আন এজন হৈ পৰে বুলি বহু ভৰ লাগেও। মই নিবিচাৰোঁ তোমাৰ ক'লা চুলি তাৰিৰ ভাজত সজন প্ৰেমিকে খেলা পাতক। আৰু তোমাৰ সেই যে চুলি কোচা এনেদৰেই বান্ধি আহিবা দেই, ই চিম্পুল ধৰণে, যাতে মোৰ মৰম আৰু হৃদয় তাৰ মাজত লুকা ভাকু খেলিব পাৰে। বিশেষকৈ তোমাৰ কপালত থকা সৰু ফুটটো যে ক'লা, মোক কোৱাৰ বাবেই লগাই অহা নহয় জানো। মোৰ সুহৃদয় জঁপিয়াই পৰে তোমাৰ দুগালত। আজি বিষণ্ণ নকৰিবা মোক, তুমি মোৰ বৰ আগলোৱা। তোমাক কিদৰে আমন্ত্ৰণ জনাওঁ মোৰ হৃদয়লৈ।